ইয়াতে আমাৰ অসমৰ গামোচা এখন বান্ধি লওঁ, এনেকৈ বান্ধি ল'লোঁ আৰু এইযোৰ গ্লভছ পিন্ধি লওঁ। তাৰপিছত মই যাবলৈ ৰেডি। এইফালে বেগ পেক হৈ গ'ল আৰু বাইক ন আজি একদম পুৰা চিকচিকিয়া কৰি থৈছোঁ। বাইক ষ্টাৰ্ট দি দিলোঁ আৰু এতিয়া যাব লাগে। যাওঁ। এতিয়া টাইম হৈ আছে 4:55, মানে 5টা বাজে আৰু সন্ধিয়াৰ। এতিয়া আমি গৈ আছোঁ যোৰহাট। আৰু মই আপোনালোকক কৈছিলোঁ যে মই মেচুকা ৰাইডত গৈ আছোঁ। এইটোৱে মানে মেচুকা ৰাইডৰ ফাৰ্ষ্ট এপিছড বুলি ভাবিব পাৰে। আজি যাম যোৰহাটলৈকে। এইখিনিৰ পৰা মই অকলে ওলাইছোঁ। বাকী এইবাৰ ৰাইডটোত দেৱা আৰু তলিক নাই যোৱা। আৰু সিহঁতকেইটা এতিয়া মানে আমি চাহ খোৱা দোকানখনত ৰৈ আছে মোক আগবঢ়াবলৈ। আৰু ডিমৰুগুৰিৰ পৰা আহি আছে মানস দা। মানে নগাঁৱৰ পৰা আমি দুটাই যাম এবাৰ, মানস দা আৰু মই যাম। যোৰহাটৰ পৰা দুটামান যাব আৰু ডিব্ৰুগড়ৰ পৰা দুটামান যাব। আৰু আগতে মোৰ বাইকৰ টেংকি ফুল কৰি লৈছোঁ। মানে তেলৰ কাটাকেইটা যেতিয়া ফুল দেখি থাকোঁ ন, একদম পুৰা মনটোৱে ভাল লাগি থাকে। ট্ৰিপ মিটাৰটো 0 কৰি লৈছোঁ, মানে কিমান কিলোমিটাৰ হ'ল, কিমান মাইলেজ চব ওলাই থাকিব। বাকী মোবাইল ইয়াত আছে। বহুত দিনৰ পিছত আজি ৰাইডিং গিয়াৰ্ছ বিলাক পিন্ধি ওলাই আহিছোঁ। লাষ্ট পিন্ধিছিলোঁ দুইৰাঙৰ পৰা ঘৰলৈ আহোঁতে, তাৰপিছত ৰাইডিং জেকেট চোৱাই নাই। আহি পাই গ'লোহি মুকলি মাইল চক। ইয়াতে কেইটামান স্পীড ব্ৰেকাৰ আছে, কিন্তু শ্ল'কে ওলাই দিওঁ। ইয়াৰ পৰা ল'ব লাগিব ৰাইট চাইড। এইখিনি জেগাত এনেই ফালি কৰি ওলাই গুচি যাওঁ, কিন্তু এতিয়া এই ফ্লাইঅভাৰটো বনাই থকাৰ কাৰণে ৰাস্তাটো মানে এনেকুৱা কৰি থৈছে, তো সেইকাৰণে এনেকে ফালি কৰি যাব পৰা নাই। এইখিনি অকণ ৰাস্তাটো খালী আছে, ইয়াতে অকণমান ভগাওঁ। 100 লাগি গ'ল, 120। আহি পাই গ'লোহি চাহ খোৱা দোকানখন, আৰু ইয়াতে আছে দেৱা আৰু তলিক ৰখি আছে। বল যাওঁ। অলৰাইট গাইছ, এতিয়া টাইম হৈ আছে 5:28। এইফালে আছে দেৱা আৰু এইখন আছে মোৰ বাইক। এইটো চাইড একদম পুৰা ফগলাইট চগলাইট লগাই লৈছোঁ। আৰু আজি ৰাতি যাম যোৰহাট। এতিয়া ভগৱানৰ নাম লওঁ আৰু ৰাইডটো ষ্টাৰ্ট কৰোঁ। আগত গৈ আছে মানস দা, সেইটো হৈছে দেৱা, একে আগত আছে তলিক। ইহঁতকেইটা নাযায়, ইহঁতকেইটা উৰিয়া গাঁৱৰ পৰা ঘূৰি দিব, মানে ইহঁতে আগবঢ়াব আহিছে। বাকী ইহঁতেও যাব মন আছিলে। মানে ৰাইড বুলি ক'লে ন, মানে চবৰে যাব মন যায়েই। আজি ভিডিঅ' কোৱালিটিটো ইমান এটা ভাল নাপাব, কাৰণ ৰাতি GoPro কোৱালিটি ইমান এটা ভাল নাহে, আৰু ৰাতি মানে একো ভিউ চিউ বিলাক ভালকে দেখা নাপায়। তো সেইকাৰণে মানে আজি ইমান মটোব্লগিং নকৰোৱে। এতিয়া আহি পাই গ'লোহি উৰিয়া গাঁও চক, আৰু ইয়াৰ পৰা দেৱাহঁত যাব ৰুমলৈ। অঁ অ'কে অ'কে। যা যা, বাই বাই। এতিয়া ইহঁত দুটা এইটো চাইডে গুচি গ'ল, ডিমৰুগুৰি হৈ পেলাই নগাঁও ৰুমত যাব। আৰু আমি গৈ আছোঁ চামগুৰি ফালেদি যোৰহাট। পাই গ'লোহি চামগুৰি, আৰু এইখিনি ন বহুত ধূলি উৰি আছে। কেমেৰাত মেবি নাই আহা, কিন্তু এইখিনি জেগাত একদম পুৰা ধূলি উৰি আছে। এতিয়া আহি পাই গ'লোহি আমি মিছা। এইখিনিত ফগ লাইটটো অফ কৰি দিছোঁ, মানে এইখিনি অকণমান ৰাস্তা বেয়া আছে, সেইকাৰণে ওৱান ৱে ৰাস্তা। যদি এতিয়া ফগ লাইট লগাই থওঁ, এক চাইডৰ পৰা অহা গাড়ীবিলাকৰ মানে একদম পুৰা চকুত ধৰিব, তো সেইকাৰণে অফ কৰি থৈ দিছোঁ। ফগ লাইটটো লগালে মই বেছিকে দেখিম হয়, কিন্তু এক চাইডৰ পৰা যোনখন গাড়ী আহিব সিহঁতে মানে একোৱে নেদেখিব, তো সেইকাৰণে ফগ লাইটটো এইখিনিত অফ কৰি গৈ আছোঁ। চাইডত আছে মিছা আৰ্মি কেম্পটো। এতিয়া আহি পালোহি আমি এনেকুৱা এটা জেগা, আৰু ইয়াৰ পৰা যদি লেফ্ট চাইডে যাওঁ তেতিয়াহ'লে পাম তেজপুৰ, আৰু চিধা গ'লে পাম কাজিৰঙা। অলৰাইট গাইছ, এইখিনিতে অকণমান সময় ৰখিছিলোঁ, আৰু এতিয়া যাওঁ। আৰু এক চাইডৰ পৰা যোনবিলাক গাড়ী আহে ন, একদম ডিপাৰ নিদিয়ে। আপাৰতে আহি আছে, যিমানে ডিপাৰ নিবিচাৰো কিয় একদম নিদিয়ে, চকু একো নেদেখাই হৈ গৈ আছোঁ। চাওক, একখনো ডিপাৰ দি অহা নাই। যোৰহাট আছে ইয়াৰ পৰা 98 কিলোমিটাৰ। এই কাজিৰঙাখন পাৰ হওঁতে ন 1 ঘণ্টামান লাগি যায়। তো আহি আমি পাই গ'লোহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ। তো এইটো হৈছে, আৰু এইখিনিত আছে মানস দা বাইকখন, আৰু এইখন হৈছে মোৰ। এনেকে পিছত বেগ এটা বান্ধি দিয়াৰ পিছত ন বাইকখনৰ লুকছটোৱে বেলেগ হৈ যায়। এইখিনি পাওঁতে প্ৰায় 1 ঘণ্টামান লাগিলে, আৰু যোৰহাট আছে ইয়াৰ পৰা প্ৰায় 93 মান আছে। তো এইখিনি লাহে লাহে গ'লেও পাই যামগে, ইমান টেনশ্যন নাই। কাজিৰঙাখিনি মানে ভালে ভালে পাৰ হ'লেই হ'ল। আৰু মানে কি হৈছে, মটোব্লগিং ভিউ একদমেই ভাল অহা নাই, মানে ভিউ চিউ একো নেদেখে, তো সেইকাৰণে ইমান কেমেৰা অনেই কৰা নাই। তো যাওঁতে যদি অলপ কিবা পোহৰ থকা জেগা পাওঁ, তাত মটোব্লগিং কৰিম। ইয়াতে অকণ সময় ৰখিছিলোঁ, তো এতিয়া এইখিনি জেগাৰ পৰা ওলাই দিওঁ। মানে কি হয়, এইফালে আহিলে একদম কাজিৰঙাতে বহুত টাইম লাগি যায়, আৰু ৰাস্তাটো মানে বহুত উখোৱা মুখোৱা, তো মানে ইমান এটা শান্তি নালাগে ইয়াত চলাই পেলাই। আৰু আগত চাওক, এইটো স্পীড লিমিট আছে, কিমান স্পীড গৈছিলোঁ এই বৰ্ডখনত আহি যায়। মই কৈছোঁ 30 to 29। বাকী আজিৰ ভিডিঅ'টো ইমান এটা খাছ নাপাব, কিন্তু কাইলৈৰ পৰা একদম পুৰা জুই ভিডিঅ' আহি আছে। তো যিসকলে চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, তো তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু যোনসকলে মোৰ চেনেলটো আগৰ পৰাই ফ'ল' কৰি আছে, তো তেওঁলোকে এটা কমেণ্ট কৰি দিব। বাকী ধামাকা ভিডিঅ' আহি আছে। ফাইনেলি আমি আহি পাই গ'লোহি বোকাখাট, আৰু বোকাখাট বুলি ক'লে ইয়াৰ পেৰাটোৰ কথাই মনলৈ আহে। ৰাইডটো যেতিয়া কমপ্লিট হৈ যাব, তেতিয়া ইয়াৰ পেৰা খাব লাগিব। বোকাখাটত আহিছিলোঁ মহাৰাজ হোটেলত, আৰু ইয়াতে চাহ খাম। অলৰাইট গাইছ, ইয়াতে চাহ তাহ খাই ল'লোঁ, আৰু এতিয়া গৈ আছোঁ যোৰহাট। আৰু এইখন আছে বাইক, এইখন মানস দা বাইক, আৰু এজন মানস দাৰ লগৰ, মানে নতুন চিনাকি আছে, বিকাশ না? বিকাশ ইউটিউব চেনেল এটা আছে, ডেছক্ৰিপশ্যনত লিংক দি দিম। ফলতে আমি ইয়াতে ৰখিছিলোঁ, চাহ তাহ খাই ল'লোঁ।
বাইকটো ডমিনাৰ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া ক'তো ৰখি নাই ডাইৰেক্ট যোৰহাট যাম আৰু এইখিনিৰ পৰা মই ৰাস্তা চিনি নাপাওঁ সেইকাৰণে গুগল মেপ লগাই লৈছো এতিয়া গুগল মেপ চাই যোৱাহে কথা আৰু এতিয়া ফগ লাইট লগাই ললো আৰু এই ফগ লাইট কেইটা আজি বহুত কাম দিছে তো ফাইনেলি আহি পাই গলোহি ওকে গাইজ ফাইনেলি আমি আহি পাই গলোহি লগৰটোৰ ৰুম সেইফালে আছে ডমি আৰু এইটো চাইডে আছে মানস দাৰ এখন কি নাম কি ৰানঢালি আৰু এইটো আমাৰ ব্ৰ আজি ফাৰ্ষ্ট টাইম লগ পালো ইয়াৰ ৰুমতে থাকিম ডেছক্ৰিপশ্যনত ইয়াৰ চেনেলটো দি দিম একদম চবে একদম মৰম চৰম কৰি দিব ইয়াক আৰু আজি ভিডিঅ'টো এটেণ্ড কৰি যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলত যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো ন ইমান এটা খাছ নহ'ল ৰাতিখন আহিছোঁ কিন্তু কাইলৈ যাম ইয়াৰ পৰা আৰ্লি মৰ্ণিং আৰু কাইলৈৰ পৰা ন একদম ধামাকা ৰাইড ষ্টাৰ্ট হ'ব